তো গাইজ আজি মই ব্লগ বনাওঁ কাৰণ আজি মোষ্ট এটা ইম্পৰ্টেণ্ট কম মোক ৰাতি 3 দিন হ'ব চাগে 3 দিন হ'ব মানে মোৰ ওচৰত এজন ছোৱালীয়ে কল কৰিছিলে দৰং জিলাত তো মানে তাৰ মানে ভাল আছিলে পিছত মানে কেঞ্চাৰ বেমাৰ হ'ল তো মানে যিমান পইচা আছিলে মানে পইচাকেইটা চেছ মানে তো আপোনালোকক মই এইটোৱে কওঁ যাতে আপোনালোকে যিমান পাৰে সহায় কৰিব আপোনালোকক স্ক্ৰীনটো ওপৰত দি আছে তো আপোনালোকে স্ক্ৰীনটোত আৰু নম্বৰটো মানে ফোনপে কৰি যিমান পাৰে মানে দিব ছোৱালীটোক অলপ সহায় কৰিব মানে বহুত ভাল হয় ছোৱালীটো মানে দৰং জিলাৰ হয় মানে কম বয়সতে কেঞ্চাৰ বেমাৰ হৈ গ'ল মানে কপালটো বহুত বেয়া মানে আপোনালোকে যিমান পাৰে মানে দয়া কৰি দিব যাতে ভাল হৈ কিবা এটা কৰিব পাৰে মানে তাৰ মানে বহুত আশা আছিল ডাঙৰ মানুহ হ'বলৈ মানে ভগৱানে কি কৰিলে নাজানো মানে ছোৱালীটোক মানে কেঞ্চাৰ কৰি দিলে কেঞ্চাৰ তো এতিয়া বৰ্তমান আছে গুৱাহাটী DRB বৰুৱা হস্পিটেলত আছে তো আপোনালোকে যিমান পাৰে মানে 10 টকা 20 টকা হোক আপোনালোকে দি অলপ সহায় কৰিব এই ছোৱালীটোক তো গাইজ এইখিনি কৈ মোৰ ভিডিঅ'টোৱে শেষ কৰিলোঁ তো বাই বাই মানে অনুগ্ৰহ কৰি দি দিব।